এটা অনুষ্ঠান যাতে পায় যে অনুষ্ঠানৰ দ্বাৰা তেওঁলোকৰ লাভ চাওক মই ৰাতিপুৱা পেপাৰত দেখিছোঁ তেওঁৰ যি ধৰণৰ কৈছে তেওঁৰ কথাৰ উক্তিটো ইয়াত দিয়া হৈছে মই দেখা নাই টেলিভিশ্যনতো দেখা নাই তেওঁ সঁচাকৈ কি কৈছিলে কি ক'ব বিচাৰিছিলে ইয়াৰ কোৱাৰ কাৰণটো কি সেই কথাটো মই তেনেকুৱা অনুমান কৰিব পৰা নাই যিয়েই নহওক যি ধৰণৰ তেওঁ কৈছে যিটো আমাৰ বাতৰি কাকতবিলাকত ওলাইছে এইটো কথা কোৱাটো সমীচীন হোৱা নাই যি ধৰণৰ মানে এজন ৰেছপন্সিবল পাৰ্লামেণ্টাৰী হিচাপে মানে তেওঁ সেই ধৰণৰ কথা ক'ব নালাগিছিল তেওঁৰ যিটো কথা এই কথাটো মানে এজন ৰেছপন্সিবল MLA হিচাপে এইটো শুদ্ধ নহয় চাওক তেওঁলোকে কি ধৰণৰ কয় তেওঁলোকৰ অংক কি এই কথাটো আমি নাজানো তেওঁৰ দল কেতিয়াবা অসমৰ বাদেও বিভিন্ন ৰাজ্যতো তেওঁ প্ৰতিদ্বন্দ্বিতা কৰে সেই এংগলত যদি তেওঁলোকৰ কিবা নিজা যদি অংক আছে সেইটো আমি ক'ব নোৱাৰিম কিন্তু ভাতৃত্ববোধ আমাৰ প্ৰয়োজন আছে ধৰ্মৰ নামত জাতিৰ নামত ভেদাভেদ যাতে নহয় ইলেকশ্যনৰ নামত এই কথাটো মই ক'ব বিচাৰিছোঁ আজিৰ দিনত ৰাজনীতি সেই ধৰণৰ হ'ল তেখেতক কথা ক'ব পাৰিলে চবেই ভাল পায় আৰু ইয়াৰ কাৰণে দেশটো ইমান যে দুৰ্বল হ'ল নিজৰ ভোট জিকাৰ কাৰণে সিয়ক দোষাৰোপ কৰি থাকে সত্য কথাটো নকয় সেইটো আমাৰ ভাৰতবৰ্ষৰ ৰাজনীতিৰ কাৰণে একেবাৰে বেয়া খবৰ 2024 আছে ইলেকশ্যন ইয়াৰ কাৰণে আমি BPF হিচাপে যেহেতু মই BPFৰ এজন সদস্য হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু জিকাৰ কাৰণে যিমান পাৰে ইমান চেষ্টা কৰিম नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम ATM सार्भिस हिटाची ATM एन्ड टाटा इन्डिकेस ATM फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन नोंथांनि गामियावबो बे ATM मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला